নমস্কাৰ সকলোকে শুভ সন্ধিয়া। আজি দুপৰীয়াৰ সাজত বনাইছিলোঁ নৰসিংহ ভেদাইলতা আৰু মান ধনিয়াৰ সৈতে মাছৰ জোল। এয়া দেখিছে আপোনালোকে, এটা তেজপাত, দুটুকুৰা নহৰু, আদা আৰু এটা পিঁয়াজ। আমি খুব কম মছলা ব্যৱহাৰ কৰোঁ, যিহেতু আমাৰ বৰ্ণিল একেবাৰে সৰু আছে আৰু বহুত মছলা খাব নোৱাৰে। গতিকে একেবাৰে সাধাৰণভাৱে যিখিনি ঘৰত থাকে সেইখিনিৰেই মানে তেনেকেই বনাওঁ। এয়া দেখিছে, গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এনেকৈ বেছিভাগ আমি ইয়াতেই কৰোঁ। শিলপতাত কৰিলে বেছি ভাল, কিন্তু সময় বহুত কমেই থাকে সেইকাৰণে, আৰু সময়ো বহুতখিনি লাগে সেইকাৰণে বেছিভাগ এইটোৱে ইউজ কৰা হয়। লগতে দেখিছে 3টা সৰু সৰু আলু, সৰু মানে একেবাৰে বহুত সৰুও নহয়, মিডিয়াম চাইজৰ আলু এনেকৈ বইল কৰি মেছাৰডালেৰে ধুনীয়াকৈ মই মেছ কৰি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পাতি লোৱাৰ পিছত এয়া অকণমানি তেল, বহুত তেলো দিয়া নাই দেই, বহুত দেখা যেন লাগিছে। মাছো বহুত নাছিলে, কিন্তু অকণমানে আছিলে, সেইখিনিকে ভাজি অকণমান ঠাণ্ডা হোৱাৰ কাৰণে অকণমান ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পিছতে বিশেষকৈ ইয়াত মই তেলত তেনেকৈ একো দিয়া নাই, অকণমানি পাঁচফোৰণ আৰু তেজপাত এটাহে দিছিলোঁ আৰু অকণমানি হালধি দিছিলোঁ। বাকী আদা নহৰু গোটেইখিনি মই পিচি লওঁতে তেতিয়াই দিছিলোঁ। আৰু এয়া আলুখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'লোঁ, বহুত নহয়, 3-4 মিনিটমান তেনেকৈ ফ্ৰাই কৰাৰ পিছত এই ভেদাইলতা আৰু মান ধনিয়াৰ যিখিনি জোল আছে, মিশ্ৰণ আছিলে, সেইখিনি তাতে ঢালি দিলোঁ। ঢালি দিয়াৰ কিছু সময়ৰ পিছত এনেকৈ অকণমান কম জুইত এনেকৈ লাৰি থকাৰ পিছত তাত ধুনীয়াকৈ অলপমান উতলা গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পিছত কিছু সময় কেঁচা ভাৱটো যাবলৈ কেনে উতলিব দিছোঁ। মই আগতেও কৈছোঁ, মছলা তেনেকৈ একেবাৰে ব্যৱহাৰ কৰা নাই। মাছখিনি দিয়াৰ পিছত অকণমান অকণমানি জিৰা গুড়ি দিলোঁ, আৰু একেবাৰে শেষত মই উতল অহাৰ পিছত নিমখ দিলোঁ। কাৰণ কেতিয়াবা এনেকুৱা হয়, নিমখটো আগতে দিয়াৰ পিছত মানে কেতিয়াবা নিমখটো বেছি হৈ যায়, সেইকাৰণে একদম শেষত পৰিমাণ অনুসাৰেহে মই নিমখটো দিওঁ। বহুতে দিয়ে আগতীয়াকৈ, কিন্তু মই নুমোৱাৰ আগেহে নিমখটো দি দিওঁ। নুমোৱাৰ ঠিক 5 মিনিটমান আগে বা 2-3 মিনিটমান আগে নিমখটো দি দিওঁ। এইটো মই তেনেকৈ দিওঁ, বহুতে হয়তো আগতেই দিয়ে, বহুতে হয়তো ভাজি থাকোঁতেই দিয়ে। তেনে আৰু আজি দুপৰীয়া তেনেকৈ কোনো নাছিলে, আইতা, বৰ্ণিল আৰু ময়ে আছিলোঁ। গতিকে আৰু একেবাৰে চিম্পল আজি এনেকৈ বনালোঁ। এয়া দেখিছেনে, তেজপাত দিছিলোঁ যে, মই খোৱাৰ সময়ত তেজপাতটো থালিত আহিলে খুব বেয়া পায়, সেইকাৰণে এইটো উঠাই দিছোঁ। আৰু এনেকৈ বনাই উঠাৰ পিছত মই এইটো উঠাই দি দিওঁ, মানে যাতে কাৰোবাৰ থালত পৰিলে যাতে খাবলৈ অসুবিধা নাপায়, মানে ময়ে বেছিকৈ বেয়া পাওঁ। ঠিকে আছে, ভালে থাকক।